মোৰ চেনেল জ্যোতিস্মিতা দত্তলৈ পুনৰ স্বাগতম। আমি যাবলৈ ওলাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। বলক চাম। আমি আহি এয়া মৃত্যুঞ্জয় মন্দিৰৰ কাষ পাইছোঁ। মৃত্যুঞ্জয় মন্দিৰৰ ৰাস্তাটো ভাল কৰি আছে। মন্দিৰৰ ওখ ভাগ বহুত দূৰলৈকে দেখা পোৱা যায়। বাপৰে, আজি বহুত গৰম। ৰাস্তাত দেখোন মানুহে মানুহ। ভিৰে হয় নেকি? এয়া আমাৰ লগত অহা যাত্ৰীসকল। ৰাস্তাৰ দুয়োকাষে দোকানে দোকান। চাকি, ধূপ, ফল, ফুল, খোৱা বস্তুৰ লগতে খেলা সামগ্ৰীও পোৱা যায় ইয়াত। এইবাৰ মৃত্যুঞ্জয় মন্দিৰ পাই গ'লো। বলকচোন ভিতৰত কি আছে চাওঁ। এইখন হ'ল মেইন প্ৰৱেশ দুৱাৰ। মন্দিৰৰ ভিতৰত ওপৰৰ ভাগত বৰ সুন্দৰ কৰি পেইণ্টিং কৰা আছে। মন্দিৰটোৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশটো বৰ সুন্দৰ লাগে। ইয়াতে হেলিপেডৰো ব্যৱস্থা আছে। এতিয়া আমি সকলো যাবলৈ ওলাইছোঁ। বাই বাই।